লাইটিং কোনে কৰি আছে লাইটটো অলপ কাটি দিব পাৰিবনে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ চ' আজি বিহু ফাংচনত আছোঁ ৰঙালী বিহু ফাংচন আজি অন্তিম দিন কালিৰ পৰা আৰম্ভ হৈছে চ' আজি বিপিন চাওডাঙৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠান হ'ব আজি যিহেতু চবেই আশা কৰি আছে বিপিন চাওডাঙৰ গীতৰ অনুষ্ঠানসমূহ চাবলৈ ত' এতিয়া ইতিমধ্যে গাড়ী আহি পালেহি বিপিন চাওডাঙৰ চাউণ্ডৰ গাড়ী আহি পালেহি ত' ব'লক চাই লওঁ গাড়ীখন এইবোৰ চাউণ্ডসমূহ আহি গ'ল মঞ্চটো সজাই থোৱা আছে এতিয়া বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব যিহেতু মঞ্চ ধুনীয়াকৈ সজাই থোৱা আছে সন্ধিয়া 6 বজাৰ লগে লগে বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ'ব এইখন গাড়ী ইয়াতে আহিলে অৱশ্যে ভিডিঅ' কালিৰ পৰা কৰিব লাগিছিলে মই কালি বৰষুণ আৰু মোৰ কিছুমান অসুবিধাৰ কাৰণে কৰিব নোৱাৰিলোঁ চ' অলপ ভিডিঅ' মই যুগুত কৰি ৰাখিছোঁ ভিডিঅ' আৰু ফটো এইসমূহ দিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ত' ভিডিঅ'টো চাই যাওক শেষলৈকে আৰু যদি ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিব ত' ব'লক আজি ভিডিঅ'টো মইনাপাৰ উজ্জ্বল জ্যোতি সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 35 সংখ্যক ৰঙালী বিহু সন্মিলন স্থান মইনাপাৰ তুলসী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ তাৰিখ 31 বহাগ আৰু 1 জেঠ 15 আৰু 16 মে 2022 এয়া প্ৰথম দিনৰ দৃশ্য ৰাতিপুৱা 8 বজাৰ যেতিয়া পতাকা উত্তোলন কৰা সময় হয় আৰু পতাকা উত্তোলন কৰে শ্ৰীযুত বিশ্বেশ্বৰ বৰা দেশে ঢুলীয়া শিল্পী তেওঁ 8 বজাত পুৱা পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে শ্বহীদ তৰ্পণ বন্তি প্ৰজ্বলন কৰা হয় সভাপতিৰ দ্বাৰা অচ্যুত শইকীয়া সভাপতি উদযাপন সমিতিৰ তেওঁৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পাছতে বৃক্ষৰোপণ কৰা হয় বৃক্ষৰোপণ কৰে তুলসী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুপৱন বৰবৰাদেৱে তাৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয় আৰু তাৰ পাছতে বাকী নৃত্য প্ৰতিযোগিতাসমূহ আৰম্ভ কৰা হয় অৱশেষত আহি পালেহি যাৰ বাবে সকলোৱে অপেক্ষা কৰিছিলে এয়া পালেহি উপস্থিত এইবার মই গায়ক হম এইবার ময়ূ গায়ক হম মা কসম এইবার গায়ক হম রহে দুই ডাঙর গায়ক
দেখোর মাটির গান গাবলে হদায় ভারতরে পূর্ব দিক সোণালী গৌরবে শিয়রময় জয় 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 মোৰ কণ্ঠৰ লগে লগে এবাৰ হিৰকে ক'ব হিৰক হিৰকে ক'ব অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে হিৰকৰ লগতে আপোনালোকেও কৈ দিব ৰাইজ